সাগৰৰ তীৰলৈ গ'ল, তাকে দেখি অনেক লোকে তেওঁৰ পাছে পাছে গ'ল। যিশুসকলে নাৱত বহাত সিহঁত বামতে থিয় হ'ল। যিশুৰ মুখৰ বাক্য শুনিবলৈ সকলোৱে নীৰৱ। এজন আছিল সাধাৰণ খেতিয়ক, কঠীয়া সিঁচিবলৈ গ'ল। সিঁচোতে সিঁচোতে কিছুমান কঠীয়া বাটতে পৰি গ'ল। তাকে দেখি চৰাইবোৰে খাবলৈ উৰি গ'ল। বাটত পৰা কঠীয়াখিনি চৰাই পেটত গ'ল। কিছুমান কঠীয়া সিঁচোতে সিঁচোতে হিলনিৰ মাটিত পৰিল, লহপহকৈ পৰাৰ পিছত সূৰ্যৰ তাপত মৰিল। কিছুমান কঠীয়া সিঁচোতে আকৌ কাঁইটনিতেই পৰিল, কাঁইটীয়া বনে হেঁচি ধৰা সকলো কঠীয়া মৰিল। কিছুমান কঠীয়া মন কৰিবা ভাল মাটিতে পৰিল, ভাল মাটিত পৰাৰ বাবে বহুত গুটি ধৰিল। চপোৱাৰ পিছত খেতিয়কৰ ভঁৰাল ধানেৰে উপচি পৰিল। এয়াই আছিল যিশুৰ উপদেশ, বুজাত সহজ নাছিল। কঠীয়া হৈছে ঈশ্বৰৰ বাক্য, হৃদয় মাটিখন, বাটৰ কাষত পৰা কঠীয়া শয়তানে নিয়াজন। কাঁইটীয়া বন সংসাৰ চিন্তা, ধনৰ মায়াত ডুবি থকা জন, সূৰ্যৰ তাপত মৰা কঠীয়া চিন্তা নথকা জন। ইমানো নগল, গৈছিলে তলতে মানে মাথৰ ওপৰৰ সূৰ্যৰ তাপ মৰি থাকিলে কঠীয়া, হয়নে? বুজাবলৈ দৰকাৰেই নাই। হালেলুয়া। ঈশ্বৰৰ বাক্য। গতিকে আহক আমি প্ৰভুৰ বাক্য অকণমান চাম। পেলাৰতকে শেষ হৈছে, আৰম্ভ হ'বহে। পথাৰ পালে পথাৰতো খাবলৈ নাই। বনৰ হাতী গাঁৱত চিঞৰিছে, ঔটেঙাও পাবলৈ নাই। হৰিণীয়ে জগিছে, পোৱালীয়ে কান্দিছে, মাকৰ মৰম নাই। ভোকত মাকৰ উভতি চাবৰ শক্তিও কোনো নাই। বনৰ চৰাই বনতে পৰিছে, খাবলৈ একো নাই। বনৰ ৰজা পিয়াসত মৰিছে, পানী এটোপালো নাই। সকলো শুকাইছে, মহাক্লেশ আহিছে, শান্তি কতো নাই। শান্তিৰ নামত নোবেল বঁটাৰ অৰ্থ একো নাই। সকলো মানুহে ৰাজপথত নামিছে, অট্টালিকাটো খাবলৈ নাই। ভোকত মানুহে ঘামনকে বিচাৰিছে, তাকো পাবলৈ নাই। জ্ঞানী অজ্ঞানী, ধনী দুখীয়াৰ পাৰ্থক্য একো নাই। জ্ঞান বিজ্ঞান তপস্যা ধ্যানৰ অৰ্থ একো নাই। ধৰ্ম কৰ্ম বিশ্বাস ভক্তি মানুহৰ মনত নাই। সকলো ঘৰত মৃত্যুৰ ক্ৰন্দন, কোনো তাকান নাই। আৰ্মাগাদনে বিপদ আনিব, ধৰ্মটো পৰিত্ৰাণ নাই। ধৰ্মৰ নামত মানুহ ধৰিছে, নৰহত্যাৰ সীমা নাই। ৭ বছৰ মহামেঘে মানুহক শিকাব, পৰম্পৰাটো পৰিত্ৰাণ নাই। পৰিত্ৰাণৰ বাবে প্ৰাণ দিবলৈ ইছৰাইলৰ জান নাই। খ্ৰীষ্টৰ আগমনৰ পিছতেই ঘটিব, বাইবেল পঢ়িজনে পঢ়া নাই। ৩ বছৰ ৬ মাহ বৰষুণ নহ'ব, পানীও পাবলৈ নাই। শেষত মানুহে মৃত্যুক বিচাৰিব, মৃত্যু পাবলৈ নাই। এইদৰে ঘটিবই লাগিব, বাইবেলে জানো কোৱা নাই। এই পুনৰুত্থানৰ পিছত মানুহবিলাকে যেতিয়া উঠাই লৈ যাব ঈশ্বৰে, তেতিয়া এনেকুৱা মহাক্লেশ হ'ব। এনেকুৱা ক্লেশ হ'ব, মানুহে মানুহৰ মাংস খাব, পৃথিৱীতে কোনো নাথাকিব। এতিয়া মানুহে মৃত্যুক বিচাৰিব। সেইকাৰণে আপোনালোকে ঈশ্বৰৰ আজি আপোনালোকৰ বহুত অনুগ্ৰহ যে মোৰ নিচিনা মানুহ বাক্য বিলাকৰ কাৰণে আপোনালোকে পৃথিৱীত যাওক, বাইবেলত যি লিখা আছে সেইখিনি আপোনালোকে বহুত মানুহ বাইবেলখিনি কিতাপ মই ধমকি দিম, মই গাড়ী দিম, টান কথা কম, স্বৰ্গ যাব। মই মিঠা কথা কৈ আপোনালোকৰ লগত প্ৰেম আৰু মৰম দেখাই পেলাই বুজি পালে মোৰ কথা কাম কৰিব পাৰে। ঈশ্বৰৰ বাণী গালতীয়া 1:5, 6, 7, 8 পদত পঢ়িব। মই মানুহক সন্তুষ্ট কৰিবৰ কাৰণে কাৰোবাৰ কৰিছিলে। যদি মই মানুহক সন্তুষ্ট কাৰোবাৰ মানুহক খুচি কৰিবৰ কাৰণে মই ঈশ্বৰৰ দাস নহওঁ। স্বৰ্গদূতেও যদি ইয়াৰ বাহিৰে বেলেগ শুভবাৰ্তা দিয়ে আৰু কোনোবাই দিয়ে শাপগ্ৰস্ত বুলি কৈছে, অভিশাপ পাপ বুলি কৈছে, স্বৰ্গদূতক অভিশাপ দিয়াটো ধেমালি কথা নেকি? পৌলে লিখিছে সেইদৰে। আৰু সেইকাৰণে যি কথা ঘৰত যাব, প্ৰাৰ্থনা কৰিব, আনন্দত থাকিব, পাপৰ পৰা দূৰত থাকিব আৰু মণ্ডলীত ৰাজনীতি নকৰিব, ৰাজনীতি কৰি মণ্ডলী নষ্ট নকৰিব। আমি হৈছোঁ খ্ৰীষ্টৰ শৰীৰ হওঁ আৰু মূল হৈছে যীশু। আমাৰ মূলটো হৈছে যীশু। আমি খ্ৰীষ্টৰ শৰীৰ হওঁ। এই শৰীৰত যদি আমি খোৱা কাপোৰ লীলা খেলি হওঁ, এই মণ্ডলী ধ্বংস হ'লে যীশু তাৰ হিচাপ নকৰে। সেইকাৰণে লাষ্ট মণ্ডলীৰ প্ৰেমত থাকক, মণ্ডলীৰ প্ৰেমত থাকক। নহ'লে মানে এনেকুৱা নৰকত জ্বলিব না। বহুত পাষ্টৰে নৰক যাব দেই কৰিছোঁ মই, যিবিলাকে লণ্ড ভণ্ড কৰিছে। কি লিখিছে ইয়াত? কিন্তু তোমালোকে যদি পৰস্পৰে কামৰা কামৰি গিলাগিলি কৰা, তেন্তে ইজনে সিজনৰ দ্বাৰাই যেন বিনষ্ট নোহোৱা, তালৈ সাৱধান হোৱা।
তাহলে সাবধান হবে মন্ডলী কাজিয়া গালাতিয়া পাঁচ দিয়া মন্ডল মন্ডলী গিলা গিলি কামরা কামড়ি এক লাগে পাঁচ লাগে আমুক লাগে তামুক লাগে হ্যান লাগে তেল লাগে মন্ডলী যীশু খ্রিস্টর হরির হয় ইয়াতে যদি দুঃখ পায় ওরে হরির দুঃখ পায় ওকে দুঃখ পায় মন্ডলী একজন মানুষ যদি দুঃখ পায় যীশু দুঃখ পায় আমেন এখানে সবকে শ্রদ্ধা করিব মৰম করিব সম্মান করিব মাটি ভাত পানী খুৱাব যিমান পাৰে সহায় কৰিব যীশুৰ মহিমা হ'ব আপোনাৰ ঘৰত ৰাখিব আমেন আর আমার যদি মানুষকে ক'ব লাগে খ্ৰীষ্টান মানুহবিলাক ইমান মৰম ইমান দয়ালু যীশুক চাবই নালাগে তেওঁলোকক চালে যীশুক চাব আমেন আমেন ইছলাম হ'ব প্ৰাৰ্থনা কৰোঁ সবে আমি জীবন